হাই, আজি মই এটা মোবাইল আনবক্সিং কৰিম। মোবাইলটোৰ নাম হ'ল iPhone 8 Plus, ফিক্সড ইণ্টাৰনেল মেমৰি হ'ল 256 GB। কালাৰটো দেখাই পাইছে আপোনালোকে, ৰেড। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকক। লাহে লাহে আনবক্সিংটো কৰোঁ। কাটিলোঁ, কটাৰ পিছত খুলিলোঁ। এইটো কাটিব লাগিব এতিয়া। দেখা পাইছে, মানে অলপ আগতে কৰিছিলোঁ তো, ভইচটো পিছত লগাই আছোঁ, বেয়া নাপাব কিন্তু। কাটি আছোঁ। তাৰ আনবক্সিংটো তাৰমানে ভইচটো পিছত লগাই আছোঁ দিয়া। ভইচটো মিলা নাই বা ভইচ দিয়া নাই, তেতিয়া আনবক্সিং। তো প্লিজ সকলে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। নিউ চেনেল হয়, এতিয়া চাওক। খুলিছোঁ, বহুত পেকিঙত থাকেতো বস্তুটো। ফ্লিপকাৰ্টৰ পৰা আহিছে হৈছে। তাত থৈ কিনে এইটো অলপ দেখাই কিনে এইটো অলপ আঁতৰত থ'ব লাগিব। খুলিছোঁ, এইবিলাকৰ মোবাইল এক্সেচাৰিজ আৰু যে আছে আপোনাৰ মোবাইলটো কেনেকুৱা কৰিব লাগিব সেইটো কৰিছে। এইবিলাক থৈ দিয়ক। এইবিলাকে তেনেকুৱাই থাকক। এইটো মোবাইলটোৰ ফালে যাওক। এই চিম খোলা বস্তুটো, চিম লগাৰ সময়ত যে হেৰি কৰিব লাগে, এইটো মোবাইল থৈ দিলোঁ। চাৰ্জাৰ কিমান সৰু, ইয়াৰফোন হয় এইটো, আৰু এইটো হ'ল ডাটা কেবল। থাকক সেইবিলাক, তিনিটাই আছে। মোবাইলৰ কাপৰ বেক চাইডটো, এইটো ওপৰতটো দেখাই পাইছে। কিবা গুটকা খাইছিলোঁ তো আগতে, তেতিয়া অলপ পিছত থৈ পেলাব লাগে। মাইণ্ড নকৰিব প্লিজ। লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ। সেই মোবাইলটো আহি পৰে, ওলাই দিছোঁ আৰু ওলাই দিছোঁ। চাওক না, কিমান সুন্দৰ লাগিছে। পেপাৰটো উঠোৱা নাই, উঠাম পিছত উঠাম। এতিয়া আপোনালোকক দেখাই লওঁ আগতে বেক চাইডৰ পেপাৰটো কেনেকুৱা ক্লিন হৈ আছে। কলেজত গৈছিলোঁ তো, কলেজত যোৱাৰ পৰা সেই অৰ্ডাৰটো আহিছে, ফোন কৰিছিল, তাৰ পৰা লৈ কিনে ডাইৰেক্ট ঘৰত আহিছোঁ। ইউনিফৰ্মটো খোলাই নাই, অন কৰি লওঁ ৰ'ব। অন কৰাতে অলপ দেৰি হৈছিল, ভিডিঅ'টো অলপ স্কিপ কৰিছিলোঁ, ঘুমাই পাইছে আপোনালোকে। অন কৰিছোঁ এতিয়া, চাওক, চাইছে। ফাৰ্ষ্ট টাইমতো চিনি নাপাওঁ কি কৰিব লাগে, কি হয়। চাওক, ফাৰ্ষ্ট টাইম হ'লে এনেকুৱা চাইছে। বাই।